তো নমস্কাৰ গাইজ, বহুত দিনৰ মূৰত আজি ভাবছো এটা লং ভ্লগ বনাম। নাজনো মোৰ কিয়া মানে লং ভ্লগ গিলা নহয়, সদায় মানে বনাম বুলি ভাবো, আধাতে মানে মোৰ শেষ হৈ যায়। আজি ভাবছো লং ভ্লগ বনাম, কাৰণ আজি আমি ভাবছো ফুৰবা যাম। আৰু ফুৰবা যাৰ মেইন মানুহটো হৈছে এই কলেজ বন্ধ দিছি। এই মানে আজি 2 মাহ মানৰ পৰা আমাক পাগলা কৰি দিছি যি ফুৰা বানিব লাগে। সেইকাৰণে সুদূৰ কালি বাহেতাৰ পৰা আমাৰ ঘৰত আহিছি। এতিয়া আজি ফুৰা বানিব লাগে বুলি ভাবছিলো, কিন্তু আমাৰ মানে একো প্লেন নাই। আৰু আমাৰ 9টা বজাত হৈছে চাগে ন আজি যে আমি ফুৰবা যাম। 9টাক লাগি আমাৰ প্লেনে হোৱা নাই। ৰাতিপুৱা 9টাত হৈছে আমি ফুৰবা যাম, আৰু প্লেচ ঠিক হোৱা নাই 10টাক লাগি। 10টা বজাত ভাবছো এটা প্লেচৰ কথা, যিহেতু প্লেচত যাবও পাৰোঁ আমি। ভাবছো এতিয়া সেইটো প্লেচত যাম। আৰু 11টা বজাত কি হৈছে জানেনে আমাৰ? এয়া 11টা বজাত আমাৰ হৈছে খানাৰ প্লেন। এয়া চৰু তৰু লৈছোঁ, ভাবছো তাতে কিবা অলপ বনাই খাম। বনাই খাই পেলাই ভাল লাগে। এয়া ব্যস্ত হৈ গৈছি চৰু হাৰি ভৰাৱাত। গেছো নাই আমাৰ তাতে, খৰিত বনাব পাৰোঁ নে নৰোঁ তাকে ভাবছোঁ। চাওঁ আজি লং ব্লগটো বনাম আৰু মানে যি হয় হ'ব আৰু মেমৰিজ হৈ থাকিব। ধুনীয়াকৈ বনাওঁ, যি হয় আপলোড কৰিম আৰু। তুমি যাবানে? এতিয়াও সময় আছে। ৰাইজ এই নাযায়, ৰাইজ আজি তোমালোকে যোৱা। বাই বাই। নাযা যদি আৰু পিছত যদি এই ওলাই ৰাইজ আগষ্টত এই চিট নাই তাইক ওপৰত বান্ধি ল'ব লাগিব। এই ৰাইজ ঘৰ ৰখাই নাযায়। নেক্সট একো প্লেনত আপোনালোকে আমাক দেখা নাপায়। আমি তাইক নেনাও। আমি এতিয়া যাওঁ ব'লা, গান গাওঁ ব'লা। এটা কি গান গাম? এটা গানো চা নাজনে। সি লৈছে গীটাৰ, সি বোলে এটা গীটাৰ বজাব। একো গাবা চাবা নাজনে ৰাইজ। ইগলা চাই ভুল নাচবো। মানুহৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ কিমান ডিফাৰেঞ্চ আপোনালোকে চাওক। সি গীটাৰৰ গটো নাজনে, সি লৈছে গীটাৰ, তাতে পানীত গীটাৰ বজাব। কাজু ফুফু যাবা? কাজু আৰু মুমুক লৈ যাওঁ। যাবা নেকি দুটাই? তাই আগেই যাব, তাৰমানে তাইক ক'তো এৰি যাবা নোৱাৰি। ক'ত যোৱা? তাই চুচু টুচু কৰি লৈছি, তাৰমানে চুচু কৰি লৈছি। তাই ফুৰিব যাব আৰু পুৰা ৰেডি। হাহাকাৰ ৰাইজ, এয়া হাহাকাৰ দেখছি না? তাইয়ে যাবা ওলছি একদম। চলি পুলিৰ হাহাকাৰ। আৰু এয়া ফাইনেলি আমি 11টা বজাত যাত্ৰা মানে আৰম্ভ কৰিব লৈছোঁ। গম নাপাওঁ তাক আৰু কি হয়। আজি এইবাৰ লাইফৰ মানে ফাৰ্ষ্ট এনেকৈ মানে যাবা ওলছোঁ। মানে একো প্লেন চেন নাই, কি হ'ব মানে একদম মানে তাতে ইনষ্টেণ্ট গম পোৱা যাব। এয়া ৰাইজ খানাৰ বজাৰ অলপ চলপ এতিয়াহে কৰিব লৈছোঁ। 12টা বাজিল, তেওঁ আমাৰ বজাৰ হোৱাই নাই। মানে 12টা 12:30 বাজিলে। এতিয়া পাইছোঁ আমি নলবাৰী, আৰু যাবৰ কাৰণে আমাৰ কিমান বাট আছে হিচাপ নাই। ৰাইজ পানী বসছি জীৱনৰ কথা কি চৰাই হাগি দিছি। পানী বসছি এই জীৱন চৰাই হাগি দিছি। নহয় আমাৰ প্লেনটো কিমান চাকচেছ হ'ব এটাই গম পায়। আমাৰ বজাৰ চিপছ, মেগী, ভোজপাত এতিয়াহে বজাৰ কৰিম। আমি যাম হৈছে দে ৰাইজ। আৰু আমাৰ কিবা ক'লে হাঁহে ৰাইজ, মই কিবা ক'লে কি হাঁহিবা ধৰে। সেইকাৰণে মই লং ভিডিঅ' বনাব নোৱাৰোঁ। শেষে হাঁহে। কি আহিছা মানে কি এনে কথা ক'লো যিটো মানে মই হাঁহিবা লাগে। এইফালে চাহ বাগান দেখিছেনে আপোনালোকে? সেউজীয়া পৰিৱেশ পোৱাৰ লগে লগে গৰম চৰম নোহোৱা হৈ গৈছে। একদম মানে এটা বঢ়িয়া সতেজ মানে এটা হাৱা পাইছোঁ। আৰু ৰাইজ এয়া পালোঁ আমি নাগৰিজুলি চাহ বাগান। এয়া দেখিছে না? আৰু এইফালে অলপমান ফটো চটো উঠি পেলাই আমাৰ গন্তব্যস্থানক লাগি যাম। কেনে লাগিছে একবাৰ চাওক। ইমান গৰমত যেতিয়া এনেকৈ মানে সেউজীয়া পৰিৱেশত আহা যায়, একদম পূৰা একদম দেহা মন ভাল লাগি যায়। আৰু ইয়াতে মই কিবা ক'লিকে হাঁহে। আৰু ইয়াত টুপি চুপি আনিছোঁ, ৰ'ব টুপি চুপি পিন্ধি পেলাই ফটো উঠোঁ। চাউলৰ বস্তা আনবাই দেখোন হয়তো। হা কেনাই মজা। কেনেকুৱা লাগিছে তোমাৰ মনোভাৱ কোৱা? আৰু মায়ে ভাই ফুৰি ৰাইজ বহুত ভাল পায়, সেইকাৰণে মাক লৈ আহিছোঁ আজি। এইফালে চাওক ৰাইজ, এৰ ভৰিৰ বেমাৰ আছে। ই তাৰমানে বেছি খোজ কাঢ়িব নোৱাৰে, সেইকাৰণে ইয়াতে বহি লৈছি। স্কুনিয়ে ক'ত গেছি হিচাপ নাই। ইয়া দেখছিনে আপোনালোকে? এইফালে ফটো উঠাইছে। মাক চাওক ক'ৰবাত চাহ বাগানৰ মাজত। আমাৰ মাক চাওক ৰাইজ। সেইটো আমি আছোঁ ইয়াতে, আমাৰ মায়ে আছে তাতে। মানে আমাৰ মাৰ জোচ চাওক ফটো উঠা। ৰাইজ আমি অলপমান ফটো চটো উঠিলোঁ। এতিয়া 2টা বাজিল, কিন্তু আমি এতিয়ালৈকে আমাৰ গন্তব্যস্থান পোৱাই নাই। কেতিয়া যাম, কেতিয়া খাম, কেতিয়া কি কৰিম একত্ৰ ভগৱানে জানে। মানে ফটো উঠা প্লেচ পালি মানে কিবা যে খাবা ল'বা লাগে আমি পাহৰি যাওঁ, হয়নে নহয়? হয়। আৰু এইফালে ৰখি আছে কেইটামানে, সেইফালে বহি আছে আৰু ফটো উঠাব লাগিব। সেইটো নমুনা এটা। আজি হৈছে দেখাৰ কি হ'ব আজি খানা? হা কণী কণী বাছ ওলাই গৈছে ৰাইজ।
এতিয়াহে আমাৰ মানে ব্ৰেকফাষ্ট হ'ব ব্ৰেকফাষ্ট 2:30 আমাৰ ব্ৰেকফাষ্ট হ'ব এতিয়া আৰু আমাৰ লাঞ্চ আছে আমি বনাম খাম হৈছে দে আর কি কবা ফটো উঠাই নাপালো মই বেচাৰি ফটো উঠা নাপালা বোলে তো ফটো উঠা নাই মাত্ৰ দুখান চাও বহুত দুখ হৈছে চাও একবাৰ চাই দি দেখালে কি হ'ব তাতে দেখাব লাগছিল বেলেগৰ দুখৰ কথা ৰাইজ ফটোৰ টাইমত ভাববেন নাই না নহয় কক ফটো মেইন কোনোবা উঠি নুঠে নাই নিজে কেনেকৈ দুখান বেছিকৈ উঠাব আৰু সেইটোৱে চিন্তা তাই আমি আমাৰ গন্তব্যস্থান আহি পালোঁ আমাৰ গন্তব্যস্থান হৈছে বগামাটি আৰু আহোঁতে আমাৰ এতিয়া আঢ়ৈটা বাজি গ'ল আৰু এতিয়া আমি কি কৰিম এতিয়া বনামেই নে খামেই 2:30 বজাত এইফালে 4টা বজাত মানে ওলাই যাব দিছে ইয়াৰে পৰাই কাৰণ হাতী চাতি অহাৰ চান্স থাকে সেইকাৰণে 4টা বজাত মানে ওলাব দিছে কি কৰোঁ চাওঁ আৰু শান্তিৰ পৰিৱেশ আৰু মানে একদম আহিয়ে মানে একদম পানীৰ চাউণ্ড শুনি মোৰ ভাল লাগি গৈছে আৰু এইবোৰ দেখিছেনে একদম পানীবিলাক ঘোলা পানী ৰাইজ গা চা ধুব নোৱাৰিম ভাবছিলোঁ পানীত নামিম আৰু এয়া বাবুহঁতৰ গাঁও বোলে তোমালোকৰ গাঁও এইখন হা ইয়াতে ঘৰ ইয়াতে আহি থাকা নেকি পানী বেছি হৈছে এই পানীত নামানে তোমালোকে নামিবা হা মই এতিয়া নানিম আজি নানামা আজি পানী বহুত হয় না বাবুহঁতৰ ঘৰ ইয়াতে নিবা নেকি মোক তোমালোকৰ ঘৰত ব'লা যাওঁ এয়া পানী দেখিছেনে একদম বহুত পানী হৈছে ৰাইজ ইমান আশা কৰি আহিছিলোঁ গা চা ধুম বুলি এতিয়া আমি ক'ত ভাত বনাওঁ তাকে মানে চাই আছোঁ খাই হ'লেও যাওঁ দেখ আৰু নে কি এতিয়া ৰাইজ আমি এনেকৈ ঘূৰি ঘূৰি ক'ত মানে খানা খাব পাৰিম তাকে মানে প্লেচ বিচাৰি আছোঁ চবফালে মানে মানুহ আছে আপোনালোক একবাৰ পৰিৱেশটো দেখাই দিওঁ এয়া চাওক পৰিৱেশটো চায়ে মানে একদম ভাল লাগিছে একদম মন চন বহুত ধুনীয়া পৰিৱেশ কি হ'ল জাগা বিচাৰি পোৱা নাই জাগা পাইছা নে নাই ৰাইজ আমি খাবৰ কাৰণে কিবা কিবি আনিছিলোঁ কিন্তু মানে ভিউ চাই কিনে আমাৰ মানে একদম খাবও মন নাই এতিয়া বনাবও মন নাই এনেকৈ পানী চাই থাকিব ইচ্ছা গৈছে ফাইনেলি আমাৰ বোলে কিবা ভাত বনাবলৈ জাগা পাইছি এতিয়া আমি জাগাটোক লাগি যাই আছোঁ মোৰ মানে এনে পানী চানী এনেকৈ চাউণ্ড শুনি থাকিলে মোৰ মানে খাব চাব ইচ্ছা নাযায় আৰু পানীৰ ফিলটো ক'ত থাকিব ইচ্ছা তথাপিতো আৰু আশা কৰি আনিছি খাবৰ কাৰণে খাবাই লাগিব চিপছৰ পেকেটত ৰাইচ 2 টুকুৰাও চিপছ নাথাকে এয়া 4 পেকেট মানতে কিনি ওলছি কি হ'ব এনাই ফুলে থৈ দে কেনাই বঢ়িয়া আমাৰ এতিয়া মিক্সাৰ ৰেডি হৈ গ'ল আৰু যিহেতু বনোৱাত অলপ টাইম লাগিব বেলেগ মানুহৰ হৈ গ'ল দেখাই দিছোন একবাৰ চব মানুহৰে খাৱা হৈ গ'ল ৰাইচ এয়া মেগী এয়া নদী মানে কেনে এটা কম্বিনেশ্যন দুটা মোৰ ফেভৰেট বস্তু নদী আৰু মেগী কি হ'ল খাবাও ৰাইজ শান্তি নাথাকিব বোলে নিউজ চলাব লাগে আৰু চামুচ তামুচ নাই এনেকৈ হাতেদি লৈ খাব লগা হৈছে এটা ডাইলগ আছিল নহয় খাবা জানলি চাউলে চিৰা আৰু বহিবা জানলি মাটি বিৰা সেনা আনুছি আমাৰ খাবা জানলি হাতেই চামুচ খাই দিয়া আৰু এইফালে মাতাশ্ৰী আৰু মই পিছফালে পানী কেনে লাগছি কিলা মুখৰ মাত নহয় মানুহ ৰাইজ কথা ক'ব নাজানে কথা নকয় অলপ চলপকৈ আমাৰ সেইফালে আমাৰ ৰান্ধনী সেইফালে বনাই আছে এয়া যোগালী আহা যোৱা কৰি আছে যোগালী কি লাগিব এইবাৰ এইফালে এইবাৰ চাহৰ ব্যৱস্থা চাহ আনিছিল চাহ খাবৰ কাৰণে আনিছোঁ কিন্তু কি হ'ব ৰাইজ গিলাচ আনিব পাৰিছোঁ এতিয়া গিলাচ নাই চাহৰ যোগান নাই মানে আমাৰ প্লেনটো হৈছে এতিয়া মানে গাড়ীত উঠি পেলাই প্লেন হৈছে যে আমি তাতে বনাই খাম কিবা কিবি লওঁ আৰু যি ভা অলপ বস্তু আনিছোঁ আধা কিনিছোঁ এইফালে সেই আৰু চাহ অলপ আনিছোঁ পুতুককৈ এইগিলা ঢাকানতে খাব লাগিব আৰু ফ্লাক্সত ঢাকানত চাহ এয়া আমাৰ হৈ আছে মাংস যিটো মই বনোৱা নাই মই মানে এই ভিডিঅ'টোৰ কাৰণে এনে একবাৰ খৰচান লাগ দিছোঁ নহ'লে ইয়াতে মানে বেকগ্ৰাউণ্ডটোৰ পৰা কৈ আছে মই বোলে এনে ভিডিঅ'ৰ কাৰণে লাগ দিছোঁ সেইকাৰণে মই নিজে কৈ দিছোঁ আমি সঁচা কথাত লাজ নকৰোঁ কিয় নাই এয়া ৰাইজ একদম ঠাণ্ডা পানী মোৰ ইমান নাম্বা ইচ্ছা আছিল কিন্তু মই নাম্বা নোৱাৰোঁ কিন্তু পানীগিলা অলপমান ঘোলা হৈছে অলপ ক'লা পৰছি কাৰণ এই পাহাৰৰ সেইটো চাইড দেখিছি না সেইটো চাইডে বোলে অলপ চলপ বৰষুণ আহিছে সেইকাৰণে পানীগিলা লেতেৰা
আৰু কোম্পানী থাকিলে নামিম বুলি কাপোৰ চাপোৰ লৈ আহিছিলোঁ কিন্তু নামাটো নহ'ল সেইকাৰণে এনেকৈ লাৰবে হ'লেও আহিছোঁ আৰু এয়া ফাইনেলি আমাৰ ভাতো হ'ল ৰেডি এয়া এইফালে আমাৰ বিলানী ভাত বিলে আছে বঢ়িয়াকৈ বেছি আৰু যোগাৰ কৰা নাই আৰু এতিয়া আমি ভাত খাম বঢ়িয়াকৈ খাই লওঁ লৈ পেলাই আৰু ক'ৰবাত যদি যাব পাৰোঁ যাম আৰু একবাৰ এইফালে এটা মন্দিৰো আছে যদি সময় হয় একবাৰ তাতেও পাক মাৰিম আৰু এয়া খাই চাই লৈ আমি একদম আহি আছোঁ ওপৰত বুদ্ধ মন্দিৰ চাব এইফালে ইহঁতে যাই আছে এইফালে খোজ কাঢ়িব নোৱাৰে কি হৈছে তোৰ হয় কি প্ৰব্লেম ওপৰৰ পৰাই মানে ভিউটো বোলে বহুত ধুনীয়াকৈ দেখা পায় সেইকাৰণে মানে আমি খাই লৈ পেলাই আহি আছোঁ অলপ এক্সাৰচাইজো হ'ব বাপ্পা ভাঙাল লাগি গ'ল মোৰ উঠাওতে মায়ে আহিবই পৰা নাই জোচতে আহিছোঁ এইকেইটা যাই পাইছে এইকেইটা এয়া বুদ্ধ মন্দিৰ যে এই চিৰি বগে বগে আহিলোঁ আমি ওপৰত বুদ্ধ মন্দিৰটো আছে বাৰু আছে কিন্তু আপোনালোকে ভিউটো চাওক একদম ৱৰ্থ ইট মাই গড মজা আৰু এইফালে চাওক ছানছেট কি মজা মানে আপোনালোকে বগামাটিত আহিলে মই ৰিকমেণ্ড কৰিম মানে আপোনালোকে ওপৰত একবাৰ আহিবই প্ৰাইজ আহিলোঁ দে খোজকাঢ়ি গাড়ী ওপৰৰ পৰাই এতিয়া মানুহগিলা নায়ে আমি আছোঁ মানে ভিউটো এৰি মোৰ যাব ইচ্ছা যোৱা নাই ইমান ধুনীয়া ভিউ যিমানে মানে ৰাতি হৈ যায় আছে সিমানে মানে পানী বায়ু গাছৰ পাতৰ ফিল একদম মানে বঢ়িয়া লাগছে ৰাইজ আমাৰ বাকীকেইটা হাতী ওলোৱাৰ ভয়ত এইয়া গাড়ীত উঠছি মোৰ ভয় চয় লগা নাই বাৰু মোৰ মানে একদম পানীখিনি ফিল কৰিব ইচ্ছা গৈছে পানীখিনি এৰি যাব ইচ্ছা নাই মই অলপ চান্স পাই পেলাই অলপ আৰু খোজকাঢ়িব আহিছোঁ এইখিনি হ'লেও মই খোজকাঢ়ি যামেই কি ভালটো ইহঁতে মই খোজকাঢ়ি গাড়ী আহি থাকাই ইহঁতে মোক এৰি থৈ গুচি গৈছি গাড়ী দি এনেকুৱা প্ৰাণী মানে দেখিছে না এইফালে দোকান চোকানো আছে কিবা কিবি এতিয়া লাহে লাহে ৰাতি হ'লে মোক ইমান দূৰলৈকে এৰি থৈ গৈছি জ্বলন ৰাইজ জ্বলন মই যে অলপমান এনজয় কৰিছোঁ মানে অলপ মানে নেচাৰক ফিল কৰিব ইচ্ছা কৰিছোঁ সেইকাৰণে সিহঁতে মোক এৰি থৈ গৈছি এয়া মোক এৰি থৈ ক'ত যাব এৰে মেইন প্লেনৰ মানে মানুহটোৱেই মই সিহঁতে মোক ধন্যবাদ দিয়াৰ বিপৰীতে হাও দৰ্জা মাৰি থৈছে শুলি মোক ধন্যবাদ দিয়াৰ বিপৰীতে সিহঁতে মোক এৰি থৈ আহিছে বাপ্পা ঐ বাকী আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে বাই বাই